আমি ৰানাৰ আপ দলৰ দলপতি গোলাপ হুছেইনক আগুৱাই আহিবলৈ অনুৰোধ জনাইছো আপোনালোকৰ পুৰস্কাৰটো নিবৰ বাবে। ৰানাৰ্ছ আপ দলৰ দলপতি গোলাপ হুছেইন। আমাৰ মাজত আহি উপস্থিত হৈছে অধিনায়ক মিষ্টাৰ গোলাপ হুছেইন আৰু তেখেতক ৰানাৰ আপ প্ৰদান কৰিব কংগ্ৰেছ নেতা ৰেহানুদ্দিন ডাঙৰীয়াই লগত 50,000 টকাৰ লগতে এটি সুবিশাল ট্ৰফি। ট্ৰফিটো উঠাই দিয়া ওপৰ ফালে। এটা জোৰছে হাত চাপৰি বিচাৰিছো সকলোৰে পৰা। মাত্ৰ দুটা শব্দত মই গোলাপ হুছেইনৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিল। মাত্ৰ দুটা শব্দত জানিব বিচাৰিম। सबसे पहले मैं सभी ऑडियंस को थैंक यू कहना चाहूंगा क्योंकि पूरा ऑडियंस हम लोग को सपोर्ट किया, फिर भी हम लोग चैंपियन नहीं। আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। আৰু এটা সুবিশাল ট্ৰফি সম্মানীয় দৰ্শকসকল, আপোনালোকে ইমান শান্তিপূৰ্ণভাৱে খেলখন সমাপ্ত কৰিছে। আমাক আৰু মাত্ৰ 5 মিনিট সময় দিয়ক। ৰাষ্ট্ৰীয় সংগীতৰ সন্মানাৰ্থে দুয়োটা দলৰ লগতে আমাৰ আমন্ত্ৰিত অতিথিসকলক অভিবাদন জনায়। আমি দুই দলৰ খেলুৱৈ তথা অধিনায়কক অনুৰোধ জনাইছো তিৰংগা যাত্ৰাত সহযোগ কৰিবৰ বাবে দুয়ো দলৰ খেলুৱৈ তথা আমি খেল পথাৰৰ বাউণ্ডেৰী বেৰ ভাঙি আমাৰ ভলণ্টিয়াৰসকলক সম্পূৰ্ণভাৱে সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছো। লগতে সন্মুখত যিখিনি আসন আছে সেইবোৰ আমাৰ ফাইনেলটো জাকাচ হ'ব। অলৰেডি 10,000 মানুহ হৈ গ'ল আৰু বহুত মানুহ হ'ব। হাই ভল্টেজ ছুপাৰ মেচ হ'ব। অলপ পিছতে আৰম্ভ হৈ যাব। এতিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ। সকলো আহিছে আৰু ইমান দিনৰ পৰা আমাৰ খেলসমূহ চাই আছে, তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাঙি প্ৰৱেশ নকৰি ভাল লাগিছে, খুব সুন্দৰ হ'ব। আৰু যি দুটা দল ফাইনেলত প্ৰৱেশ কৰিছে আপোনালোক সকলোৱে জানে খুব ভাল খেলি আহিছে তেওঁলোকে। চব্জি মন্ডি দবকা আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজত হ'ব খেলখন। খুব ভাল খেল হ'ব।
খুব সুন্দৰ খেলিব তেওঁলোকে দৰ্শকসকলে খুব ভাল খেল উপভোগ কৰিব কিন্তু আজি যিটো ফাইনেল খেল এই ফাইনেল খেলত আপোনালোকে আৰু সুন্দৰ সুন্দৰ দেখিবলৈ পাব সাংস্কৃতিক অনুষ্ঠান হ'ব আমাৰ বাপতিসাহোন বিহু হ'ব আন এটা বিহু বড়ো নৃত্য হ'ব এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ দেখিবলৈ পাব খুব ভাল হ'ব সুন্দৰ হ'ব। আমি আহ্বান জনাইছো আপোনালোকে যাতে হয় আজি ডবকাত পোনপ্ৰথম বাৰৰ বাবে নৈশ ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছিল ডবকা স্পৰ্টছ এছ'চিয়েশ্যনৰ সৌজন্যত অতি সুন্দৰকৈ ডবকাৰ ৰাইজে উপভোগ কৰিছে আৰু আমাক খেল পৰিচালনা কৰাত সহায় কৰিছে যাৰ বাবে ডবকাৰ ৰাইজক আমি স্পৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আলহাজ ৰেজাউল কৰিম চৌধুৰী চাহাবকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু তেখেতৰ সবল নেতৃত্বত আজি আমি ডবকাত হাই ভল্টেজ ক্ৰিকেট খেল দেখিবলৈ পাইছোঁ ধন্যবাদ। কি ক'ব আজি ফাইনেল খেল কি ক'ম আৰু মানে আমিতো আজি 7-8 দিন ধৰি খেলখন চলাই আছোঁ প্ৰতিদিনে আপোনালোকে ভাল ভাল মেচ দেখি আছে লাইভ যোগে দেখি আছে আৰু দৰ্শকে ইয়াত ফিল্ডত আহি চাই আছে আজি যিহেতু কি এই নাইট ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেল খেল চূড়ান্ত খেলত যথেষ্ট মানুহ হৈছে এতিয়ালৈকে আমাৰ অতিথিসকলৰ কাৰণে আমি বাট চাই আছোঁ তেওঁলোকে অহাৰ পিছত আমি আমাৰ সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ কৰিম আৰু তাৰপিছতে আজিৰ চূড়ান্ত খেলখন খুব ধামাকা এখন খেল হ'ব বুলি আমি আশা কৰিছোঁ আৰু আপোনালোকে আহিছে আনন্দ লওক শান্তি শৃংখলা বজাই ৰাখক এইখিনি মোৰ ক'বলগীয়া ধন্যবাদ।